আছো ধেমাজি গগামুখত পিছফালে মানুহ চাওঁ মানুহে পিছফাললৈকে মানুহ আৰু ইমান মানুহৰ মাজৰ পৰা এই ভিডিঅ'টো বলক আমি আৰম্ভ কৰোঁ এনেকৈ মোৰ ভিডিঅ' হৈছে তো হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ বহু দিনৰ মূৰত আৰু আজি আমাৰ গোগামুখত ফাইনেলি একদম অসমৰ জনপ্ৰিয় ইউটিউবাৰ এজন আহিব গৈ আছে আজি তাৰে উপলক্ষে ভিডিঅ' এটা বনাওঁ বুলি ওলালোঁ আৰু আগত টমটমখন ৰখাই থৈছোঁ মই আলিত আৰু মোৰ লগত বহুত ভাড়া আছে কেইজনমান ভাড়া যাব লগত দেখুৱাই আছে আপোনালোকক চাই থাকক ভিডিঅ'টো মজাদাৰ শুনিবলা সেয়া চাই থাকক আৰু মোৰ কলিজা বহি ল'লে ধুনীয়াকৈ টমটমত আৰু এই দুটা চিট খালী দেখিছে ইয়াতো বহুত আছে আৰু উঠিবলগীয়া দেখুৱাই আছোঁ কলিজা কাক চাব যাবি ডিম্পল বৰা গাইজ ফাইনেলি মানুহ ফুল একদম টমটম নধৰা হৈ গ'ল ওপৰত বান্ধিম এতিয়া মানুহ ফুল এতিয়া গৈ আছোঁ আমি এইবিলাক এটা পূৰা ফুল হৈ আছে টমটম আগত দুটা টমটম গ'ল তো গাইজ ফাইনেলি আহি পাই গ'লোঁ গোগামুখত চাওক মানুহৰ ভিৰ পূৰা মানুহ তামাম ভিৰ হৈছে মানে চাৰিওফালে মানুহ কিমান কি ক'ম আৰু আপোনালোকক চাই থাকক ভিডিঅ'টো গাইজ গোগামুখত পানী চাওক না পানী বে ডি কেৰত ধামাকা পানী হৈ আছে ইয়াত পূৰা পানীয়ে পানী চবফালে চাৰিওফালে পানী আমাৰ ই ৰিক্সা পাৰ্টিৰ পানী যোগান ধৰিছে এয়া চাওক আমাৰ ইয়াত আছে ছাৰ এজন এইফালে চাওক পূৰা পানী যোগান পানী গিলাচ দিয়া ফাইনেলি গাইজ পানী গিলাচ খাই ল'লোঁ ধুনীয়াকৈ গৰমো লাগিছিলে একদম ধুনীয়া লাগিলে পানী গিলাচ খাই আৰু গৈ থাকোঁ তো গাইজ ফাইনেলি এয়া চাওক ডিম্পু বৰুৱা আমাৰ মাজলৈ আহি পাই গ'ল আৰু বৰতাল বজাই আছে গাড়ীৰ ওপৰৰ পৰা মানে গাড়ীৰ ওপৰত উঠি আৰু ডিম্পু বৰুৱা গোগামুখত প্ৰথম ফাৰ্ষ্ট টাইম আহিছে এইবাৰ বহুতে খুবেই ভাল লাগিছে আমাৰ গাইজ পানী কেলা চেতিয়া আহিছোঁ তই গাইজ এইখনে হৈছে আমাৰ গোগামুখ চাই লওক কিমান ভিৰ হৈ আছে আজি পূৰা ভিৰ ঐ হিলাই আছোঁ যে হেল্ল' তো ফাইনেলি এতিয়া আহি গ'ল আমাৰ ডিম্পুদা ষ্টেচন আৰু প্ৰচেছন শেষ হ'ল সেইবাবে ফাইনেলি ডাইৰেক্ট আহি গ'ল ষ্টেচন এতিয়া ডিম্পুদা দুএষাৰ কথা ক'ব আপোনালোকে নাই ধন্যবাদ জনাইছোঁ ডিম্পুক নাজানো আমি কি দিব পাৰিলোঁ কিন্তু ডিম্পুৱে বিহুখনত যথেষ্ট পৰিশ্ৰম বৃদ্ধি কৰিলে বহু ব্যস্ততাৰ মাজতো প্ৰথমবাৰ চাগে ন বিহুত ধেমাজি প্ৰথম আহিছে বিহুটো বাদেই ধেমাজি প্ৰথম আহিছে তাকো গোগামুখলৈ ধন্যবাদ ডিম্পু আমাৰ মাজত আসন কৰোঁ আমাৰ মাজত আছো ধেমাজি গগামুখত পিছফালে মানুহ চাওঁ মানুহে পিছফাললৈকে মানুহ আৰু ইমান মানুহৰ মাজৰ পৰা এই ভিডিঅ'টো বলক আমি আৰম্ভ কৰোঁ এনেকৈ মোৰ ভিডিঅ' হৈছে নমস্কাৰ কি খবৰ সকলোৰে সকলো ভালে আছেনে বিহু লাগিছেনে নাই আহিয়ে থাকোঁ গোগামুখলৈ আহি আজি খুবেই ভাল লাগিলে ইমান ইমান প্ৰকাণ্ড ৰেলী এখন প্ৰথমবাৰ দেখিলোঁ আৰু অনুভৱ কৰিলোঁ খুবেই ভাল লাগিছে এযোৰা জোৰদাৰ হাত চাপৰি সকলোৰে বাবে খুব ধুনীয়াকৈ আয়োজন কৰিছে আমাৰ কৰ্মকৰ্তাসকল মোৰ আন্তৰিক শ্ৰাদ্ধ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোক মাতি অনাৰ বাবে আৰু মোক ইমানকণ সুযোগ দিয়াৰ বাবে
মোৰ গান চাইনে? গান নাচাই ন, গান শুনেহে। ৰিলজতো নাচে, চেপচিনি কৰে, সকলোৱে জানে। আজি অকল